মই আজি ভিডিওটো অসমীয়া ভাষাতে বনাম অসমীয়া ভাষাতে মই কথাটো পাতিম তো সো ফ্ৰেন্ডস মই আজি এনেকা খং হৈছো এনেকা দুখ লাগিছে মনত যে এজন অসমীয়া মানুহে আমাৰ বড় বসুমতাৰী টাইটেলক লৈ আৰু বড় জাতিৰ ওপৰত এনেকা ঠুক পেলাই এনেকা ঘিন কৰি বিয়া কথা কৈ মানে গালি দিছে তাৰ কাৰণে বহুত দুখ লাগি মই এইটো ভিডিওটো বনাইছো তো আপোনালোকে ভিডিওখিনি ফুলকৈ চাই যাবা স্ক্ৰিপ্ট কৰিলে আপোনালোকে এটাও কথা বুজি নাপাব সেই কাৰণে মই অনুৰোধ কৰিছো সকলোৱে মোৰ ভিডিওটো শ্বেয়াৰ কৰিব আৰু ভিডিওখিনি ফুল চাবলৈ মই অনুৰোধ কৰিছো আপোনালোকক মই এটা ভিডিও ক্লিপটো বনাম যে সোশ্যাল মিডিয়াৰ আগত আমাৰ বড় জাতিৰ নামটো লৈ বসুমতাৰী টাইটেলক লৈ বড় জাতিক এনেকা খং কৰিছে বা ইমান বিয়াকে গালি দিছে আপোনালোকে এইটো ভিডিও ক্লিপটো চাই লওক প্ৰথমতে এইটো ভিডিও চাই লওক তাৰ পিছত আপোনালোকৰ মাজত এটা আৰু বহুত কথা পাতিম কেলায়া ইজিৰা বসুমতাৰী জুনে বসুমতাৰী টাইটেল লিখক তহঁতক কৈ আছো ভাই ইয়াক অকলে পঠাই দে যদি বসুমতাৰী টেষ্ট আছে টেষ্ট পানী নহয় তেনেহলে কেলা উদয় লগত ফেচ টু ফেচ লাগিবলৈ ক জুনে দেখি আছ মৰিগাঁও মানুহে 12 পূজীয়া ফিল্ডত অকলে পঠাই দে ময়ো অকলে যাম তাৰ পিছত চাম কেলা বসুমতাৰী পোৱালি দম কিমান আছে বড় জাতি আজিলৈকে যুদ্ধ লাগি সব জনজাতিৰ লগত যুদ্ধ লাগি আজি জীয়াই আছে বড় জাতি কাকো ভয় নকৰে বড় জাতি আজি এনেকা পাৱাৰফুল জাতি আমাৰ অসমৰ বড়ৰ নিচিনা আৰু ইমান দমদাৰ জাতি কোনেও নাই কোনেও নোৱাৰে যিমানখিনি জনজাতি আছে কিমানখিনি জাতি আছে বড়ৰ লগত কোনেও নোৱাৰে কি বুলি ভাবিছ তই ইমান বিয়া গালি দিবৰ কাৰণে বড়ক কোনে সাহস দিলে কেনেকা দম পালি তই তোৰ কাৰণে মই ইমান বেয়া পাইছো তো বড়ক এনেকা গালি দিব নাই মোৰ টাইটেল বসুমতাৰী সেইকাৰণে মই বহুত খং হৈ আছো দেই তই সোশ্যাল মিডিয়াত আহি তেনেকা কথা কোৱাটো বহুত বেয়া হৈছে এইটো মানে বড় আৰু অসমীয়া মাজত কন্ট্ৰভাৰ্সি কৰিব কাৰণে তো যদি সোশ্যাল মিডিয়াত আহি তেনেকা কথা কৈ থাকে তো কন্ট্ৰভাৰ্সি কৰিব বিচাৰিছে তো কৰক যুদ্ধ লাগক লৰাই লাগিব কি আছে তো তেনেকা কথাবিলাক সোশ্যাল মিডিয়াত ক'ব নালাগে জাতিৰ কথাটো সোশ্যাল মিডিয়াত ইমান বেয়াকে ক'ব নালাগে অসমটো আজি সবৰ কাৰণে ইয়াত মিলি জিলি জীয়াই থাকিবৰ কাৰণেহে অসমটো দিছে অসমটো হৈছে তো অসম কিতাবে শেষ হ'লেহেঁতেন যদি বড় জাতি নাথাকিলেহেঁতেন বসুমতাৰী যদি টাইটেলটো নাথাকিলেহেঁতেন অসমে কিতাবে ভাঙি চিঙি টুকুৰা হৈ পৰি আজি অসম নামে থাকিলে নাহেঁতেন তো এইবিলাক কথাটো বুজি নাপায় নেকি তো ভিডিওখিনি শ্বেয়াৰ কৰি দিয়ক আৰু তাৰ বিষয়ে কি ক'ব বিচাৰিছে আপোনালোকে কমেণ্ট কৰি কমেণ্টত পঠাই দিয়ক কমেণ্ট লিখি দিয়ক